হেল্ল' এভৰিৱান, পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱা মই আহিছোঁ জোনবাৰ ঘৰলৈ। এয়া মই আহি পালোঁ জোনবাৰ ঘৰ। ইমান ধুনীয়াকৈ বাহিৰটো ডেক'ৰেশ্যন কৰি থৈছে চাওকচোন। আইও মালাতে খুলি দিছে। উঠিলে নাই? উঠা নাই? এয়া মই আহি পালোহি। মেকআপ দিবলৈ ৰাতিপুৱা আহি পালোঁ। মোৰ ভাল লগা জেগাডোখৰ দেখুৱাই দিম। এতিয়া আমি যাব লৈছোঁ শ্বুটিং লোকেশ্যনত। যিহেতু জোনবাৰ ঘৰত আহি প্ৰথমতে জোনবাক মেকআপটো দিলোঁ আৰু এতিয়া যাম। যিহেতু আজি আউটডোৰ শ্বুটিং আছে, ক'তনো হয় শ্বুটিং, কোননো আছে আজি দেখুৱাই থাকিম। আৰু আজি আপোনালোকৰ মাজলৈ জনপ্ৰিয় ইউটিউবাৰ এজনীও আহিব দেই, গতিকে চাই থাকিব ভিডিঅ'টো। ইমান ধুনীয়াকৈ ফুল ৰুই থোৱা আছে। এতিয়া জোনবাৰ ঘৰতে ব্ৰেকফাষ্টটো কৰোঁ, যিহেতু ইয়াৰ পৰা যাব ওলাইছোঁ। ইয়াতে খাই মেলি যাম। এয়া ৰুটি ভাজি আচাৰ কিবা কিবি আছে, খাই লওঁ। এতিয়া আমি লোকেশ্যনলৈ গৈ আছোঁ। এতিয়া আমি আহি পালোঁহি লোকেশ্যনত। আজি হায়াত হস্পিটেলত শ্বুটিং হ'ব। মানুহবোৰ চব আছে। হেল্ল', আজি ৰাতিপুৱাই পুৱাই ভিডিঅ' আপলোড দিছিল। চালো মই। ইয়াতে আমাৰ শ্বুটিং চলি আছে। এই আমাৰ জোনবাৰ এতিয়া ড্ৰেছে চেঞ্জ হৈ গ'ল। এয়া দেখিছেনে কি পিন্ধিছে? মেডিকেলত আহি এয়া পিন্ধিব লগা হৈ গৈছে। কেনেকুৱা লাগিছে বা ফিলিং? বাচ্চাটো জন্ম দি একদম ফ্ৰী লাগিছে এতিয়া। মোবাইলটো চব আচৰিত। এতিয়া আমাৰ মাজত আছে আপোনালোকৰ সকলোৰে চিনাকি ইউটিউবাৰ, একদম বিখ্যাত ইউটিউবাৰে আজিকালি। কোন চাওকচোন, এয়া ধনশ্ৰী বা। হেল্ল', কি খবৰ ধনশ্ৰী বা? কৈ দিয়া। ভাল। গুণগুণে বিৰাট জমাই আছে। মই হাঁহি চকু পানী ওলাই গৈছে। এয়া ধনশ্ৰী বা আহি আছে আমাৰ তোমাৰ উশাহতে চিৰিয়েলখনত। আমাৰ তোমাৰ উশাহতে নেকি? আপোনালোকৰ তোমাৰ উশাহতে ধাৰাবাহিকত। গতিকে চাব আপোনালোকে। আহি আছে কি কেৰেক্টাৰ হয় গম পাব আপোনালোকে। নকবা, ছাৰপ্ৰাইজ চবকে। চাই থাকিব তোমাৰ উশাহতে জোনাক চেনেলত ৰাতি 9টা বজাত। তুমি চিৰিয়েল প্ৰথম কৰিছা ন? চিৰিয়েল প্ৰথম কৰিছো। মই আগতে নাটক চাটক কৰিছো, বাকী ডান্সটো কৰো সৰুৰ পৰা। চিৰিয়েল ফাৰ্ষ্ট, একদম ফাৰ্ষ্ট। গতিকে চাব দেই আপোনালোকে, চাই থাকিব। আমাক ওলাবই কওক। এতিয়া ধনশ্ৰী বাই শ্বট দিছে। যিহেতু ধনশ্ৰী বাৰ এয়া প্ৰথমটো চিৰিয়েল হয়, গতিকে তাইক মৰম দিব আৰু চাব চিৰিয়েলখন, চাই হয়তো ভাল পাব। এইফালে সুধি আছে, এইফালে উত্তৰ দি আছে। চাকৰিও কৰি আছিলো মিডিয়াত, কিন্তু সদায় ৰাতি এডিটিং কৰো। বেলেগ এটা জোচ আছে। এইফালে শুনি আছে, পুৰা চাই আছে। এইফালে সুধি আছে, এইফালে এনচাৰ দি আছে। কিন্তু এতিয়া ধৰক 3 দিনৰ মূৰত কোনোবা যদি আজি 3 দিনৰ মূৰত দি কালি আকৌ এসপ্তাহৰ মূৰত দিয়ে, তেতিয়া মানে নাহে দি মানে ধৰক 3 দিনৰ মূৰত দিলে 3 দিনকে দি যাব লাগে একেটা সময়ত, বা 2 দিনৰ মূৰত দিলে সেই একেটা সময়ত। ৰেগুলাৰ দিলেতো চবচে ভাল আৰু যিবিলাকে মই শিকি লওঁ। জ্ঞান লৈছে, জ্ঞান। মই শিকি লৈছো। 1000 ঘণ্টা টোটেল চেনেলটো ভিউৱাৰ্ছে চাব লাগিব এবছৰৰ ভিতৰত, তেতিয়াহে মানে মনিটাইজেশ্যনটো এপ্লাই কৰিব পাৰিব। এইফালে পুৰা কান্দি শুনিছে, এইফালে পুৰা কান্দি শুনিছে। হ'লে মানে সেইটো এপ্লাই কৰিব নহয়, 4000 ঘণ্টা টোটেল চাব লাগে। কিন্তু 3টামান ভিডিঅ' ভাইৰেল হ'লে, ধৰক 3টামান ভিডিঅ'ত যদি 2 লাখ 3 লাখ ভিউজ আহে, তেতিয়া 4000 ঘণ্টা হৈ যায়। তেতিয়াহে মনিটাইজেশ্যনটো এপ্লাই কৰিব। এইফালে চাহ খাই আছে, ময়ো চাহ খাই আহোঁ। ধনশ্ৰী বাৰ এতিয়া কষ্টিউম চেঞ্জ হৈ গ'ল। এতিয়া হয় নাই? কেনেকুৱা লাগিছে আজি ফাৰ্ষ্ট টাইম চিৰিয়েল কৰিছা?
বিৰাট ভাল লাগিছে, বহুত ভাল লাগিছেনে? মইহে খালি ভাগৰুৱা, আজি বেলেগ এটা কামৰ পৰা আহিছোঁ ডাইৰেক্ট, বিৰাট ভাগৰুৱা, তথাপিও বিৰাট ভাল লাগিছে। পাৰিছোনে নাই? কিয় নোৱাৰিব? চাব আপোনালোকে জোনাকত। এইপিনে আছে আকাশদাৰ পেকআপ হৈ গ'ল, এতিয়া যাব ওলাইছে। যাওক যাওক, বাই বাই। এয়া কেঁচুৱা, এয়া আমাৰ জোনবাৰ কেঁচুৱা, ল'ৰা নে ছোৱালী গম নাপাওঁ। যাব ওলাইছে। আৰু কেইদিনৰ পিছত লগ পাম? জোনবা ল'ৰা নে ছোৱালী? ছোৱালী। আৰু কেঁচুৱাটো অকণমান দেখাব যদি পৰা যায়। অঁ সেইটো কথা, গম পাব দিয়ক, চাই দিব চিৰিয়েলখন, গম পাব। আমাৰ আকাশদা যাব লৈছে এতিয়া। এইফালে ধনশ্ৰী বাই পূৰা ইউটিউবৰ কাৰণে বনাই আছে ব্লগ। অঁ আমাৰ বিশ্ব কেমেৰা পূৰা একদম উলিয়াই আছে, কেমেৰা ৰেডি কৰিছে। বাই বাই। মুখত নহয়, এইটো গম পাইছে নহয়। এতিয়া ধনশ্ৰী বা আৰু মই গৈ আছোঁ তললৈ। এতিয়া তলত শ্বুটিং আকৌ হ'ব, আকৌ ধনশ্ৰী বাৰ আগৰ কষ্টিউম। মই কৈছোঁ গুণগুণা, ইমান কষ্ট দিয়া তোমালোকে চিৰিয়েলত। ধেমালি কৈছে, কষ্ট হয় পিছে। বাৰে বাৰে কাপোৰকেইটা, একেকেইটা কাপোৰ আকৌ চেঞ্জ কৰি কেনেকুৱা কি আছিলে, হাত ক'ত, নখত কি আছিলে, আঙুলিত কি আছিলে, চব চাব লাগে। বহুত মানুহে চাই আছে দেই আমাক। এতিয়া ৰাখিছোঁ। ধনশ্ৰী বাই পঢ়ি আছে এতিয়া, মুখস্থ মাতি আছে যেন পাব। সেয়া স্ক্ৰিপ্টখন পঢ়ি আছে ধুনীয়াকৈ। আমাৰ এতিয়া শ্বুটিং পেকআপ। ভিডিঅ' কৰি থাকিলে নহ'ব, এডিট কৰি আপলোড দিব লাগে, বুজিছে? মই মানে কৰিহে থাকে গুণগুণাইহে থাকে। আপোনালোকলৈ মানে যাওঁতে দেৰি হৈ যায় বস্তুটো। তাকে, কিন্তু দিম এবাৰ পৰা অলপ জোচ আহিছে, জোচ। কিন্তু লগত থাকিলে যদি কোনোবা যদি এনেকৈ বনোৱা দেখা পাওঁ ন, বনাওঁ লাগে যদি এনেকৈ কয় মানে বনাওঁ তেতিয়া হৈ যায়। অঁ তেতিয়া আহি যায়, নহ'লে মোৰ দ্বাৰা নহয়। এতিয়া আমি গোটেইকালে গৈ আছোঁ। এয়া বাই বাই, আৰু আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত। চাই থাকিব নেক্সট ভিডিঅ'।